স্বাগতম জনাইছোঁ আমাৰ আজি ভিডিঅ'টোলৈ। আজি আমি এই ভিডিঅ'টোক আপোনালোকক আগবঢ়াইছোঁ কেইটামান জেনেৰেল নলেজৰ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত কেইটামান খুব অসম সম্পৰ্কীয় কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে যদিহে আপুনি প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে আহক ভিডিঅ'টো চাই লওঁ আৰু খুব কম সময়ৰ ভিতৰতে এইকেইটা প্ৰশ্নৰ উত্তৰ জানি লওক। আৰু যদিহে আমাৰ চেনেলটো প্ৰথমবাৰলৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক এটা কৰি দিব। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভাৰতীয় বাজেট ব্যৱস্থাৰ পিতৃ বুলি কাক জনা যায়? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, জেমছ উইলছনক ভাৰতীয় বাজেট ব্যৱস্থাৰ পিতৃ হিচাপে জনা যায়। মপিন উৎসৱটো কোন জনগোষ্ঠীয়ে পালন কৰে? চাৰিটা জনগোষ্ঠীৰ ভিতৰত তলৰ অপশ্যন ডি কাৰেক্ট হ'ব। গালং জনগোষ্ঠীয়ে এই উৎসৱ পালন কৰে। নাগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভেল প্ৰতি বছৰে কেতিয়া অনুষ্ঠিত হয়? আমি জানো নাগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভেল অনুষ্ঠিত হয় ডিচেম্বৰ মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত। প্ৰথম অসমীয়া নিৰ্বাচনী আয়ুক্ত কোন আছিল? উত্তৰ হ'ব অপশ্যন চি, হৰিশংকৰ ব্ৰহ্ম। অৰুণাচলৰ ৰাজ্যিক ফুলটো কি? উত্তৰ হ'ব ফক্সটেল অৰ্কিড। অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত আছে? উত্তৰ হ'ব যোৰহাটত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদক কি বুলি জনা যায়? উত্তৰ হ'ব কংগ্ৰেছ বুলি। আৰু আফগানিস্তানৰ সংসদক জনা যায় নেশ্যনেল এছেম্বলি, অষ্ট্ৰেলিয়াৰ সংসদক জনা যায় পাৰ্লিয়ামেণ্ট, আৰু বাংলাদেশৰ সংসদখনক জনা যায় জাতীয় সংসদ। বাৰ্মুডা ট্ৰায়েংগল কোনখন মহাসাগৰত অৱস্থিত? উত্তৰ হ'ব অপশ্যন এ, আটলাণ্টিক মহাসাগৰত। এছিয়া মহাদেশত কিমানখন দেশ আছে? উত্তৰ হ'ব অপশ্যন নম্বৰ চি, 48। এছিয়া মহাদেশৰ আটাইতকৈ সৰু দেশখন কি? স্মলেষ্ট কাণ্ট্ৰি অফ এছিয়া। উত্তৰ হ'ব মালদ্বীপছ। আৰু ইয়ালৈ আমি জানিলোঁ ইয়াৰ ৰাজধানীবোৰ। মালদ্বীপছৰ ৰাজধানী হ'ল মেল চিটি, চাইনাৰ বেইজিং, ৰাছিয়াৰ মস্কো, কম্বোডিয়াৰ হ'ল নম পেহ। এছিয়া মহাদেশৰ আটাইতকৈ পৰিষ্কাৰ এখন কি? ক্লিনেষ্ট ভিলেজ অফ এছিয়া। উত্তৰ হ'ব মাউলিনং। আছে মেঘালয়ৰ মাউলিনং ঠাইখন আটাইতকৈ পৰিষ্কাৰ গাঁও। কপৌ ফুলক কেতিয়াৰ পৰা অসমৰ ৰাজ্যিক পৰিচয় গ্ৰহণ কৰা হয়? উত্তৰ হ'ব 2003। ভাৰতৰ প্ৰথম মহিলা বেংকটো কি আছিল? উত্তৰ হ'ব ভাৰতীয় মহিলা বেংক। অলিম্পিকৰ পতাকাত তলৰ কোনটো ৰং নাথাকে? চাৰিটা ৰঙৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অলিম্পিক পতাকাত বেঙুনীয়া ৰংটো নাথাকে। তলৰ কোনগৰাকী অসমীয়া ব্যক্তিয়ে ইউনেস্কোৰ মেপ যুৱ বিজ্ঞানী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে? উত্তৰ হ'ব বৃন্দা কাশ্যপ। নেক্সট কুৱেশ্যন, সংবিধান হত্যা দিৱস হিচাপে ভাৰত চৰকাৰে কোনটো দিৱস পালন কৰাৰ সিদ্ধান্ত লৈছে? ইয়াৰ উত্তৰ হ'ব 25 জুন তাৰিখটো সংবিধান হত্যা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে। লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই কেতিয়া ৰসৰাজ উপাধি প্ৰদান কৰিছিল? ইয়াৰ উত্তৰ হ'ব 1931 চনত ৰসৰাজ উপাধি প্ৰদান কৰিছিল। আৰু তেতিয়াৰ পৰা আমি তেখেতক ৰসৰাজ হিচাপে জানো। ভাৰতবৰ্ষৰ কোনখন নদীত পোনপ্ৰথমবাৰৰ বাবে সৌৰশক্তি চালিত নৌকা ব্যৱস্থা আৰম্ভ হৈছে? উত্তৰ হ'ব সৰজু নদীত। ইউনেস্কোৰ দ্বাৰা স্বীকৃতি পোৱা উত্তৰ পূব ভাৰতৰ প্ৰথমখন সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কি? কালচাৰেল হেৰিটেজ ছাইট হ'ব চৰাইদেউ মেদাম। অসমৰ কোন ঠাইত আছাম স্কিল ইউনিভাৰ্চিটি নিৰ্মাণ হৈ আছে? উত্তৰ হ'ব মঙলদৈ, দৰং জিলাৰ মঙলদৈ। ইউনিচেফ ইণ্ডিয়াৰ য়ং এডভোকেট হিচাপে অসমৰ কোনগৰাকী ব্যক্তিয়ে নিযুক্তি পাইছে? চাৰিগৰাকী ব্যক্তিৰ ভিতৰত হ'ব অপশ্যন এ, নাহিদ আফ্ৰিন হৈছে য়ং এডভোকেট হিচাপে তেখেতক নিযুক্তি কৰা হৈছে। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমানলৈ অসমত কিমানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? উত্তৰ হ'ব বৰ্তমানলৈকে 3খন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে। প্ৰথম আছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান, যিখিনি 1985 চনত ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাভুক্ত কৰিছিল, আৰু এতিয়া শেহতীয়াকৈ চৰাইদেউ মেদামক কালচাৰেল হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰিছে। বন্ধু বান্ধৱীসকল, আজি আছিল এই ভিডিঅ' যোগে আমি আগবঢ়োৱা কেইটামান সাধাৰণ জ্ঞানৰ সম্ভাৱ্য প্ৰশ্ন উত্তৰ। যদিহে আপোনালোকে ভিডিঅ'টোৰ পৰা উপকৃত হৈছে তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব, আৰু যদি ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনে ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।